মাননীয় সদস্য অখিল গগৈ। Please allow him to speak. মাননীয় উপাধ্যক্ষ মহোদয় মোক মানে নাই আপুনি এফালে এড্ৰেছ কৰক আৰম্ভ কৰক যে ক'বই নালাগে বুলি নালাগে আৰম্ভ কৰক আচলতে উপাধ্যক্ষ মহোদয় যদিও আমি কথাবিলাক পাতি আছোঁ সকলো MLA ক যদি সোধে যে আপোনাৰ সমষ্টিত আচলতে পানী কিমান পাইছে বেলেগ কথা পাতি থাকি লাভ নাই পানী কোনেও পোৱা নাই চাওক কেইটামান প্ৰজেক্ট দুটা এটাত ৰেট্ৰফিটিং প্ৰজেক্ট কেইটামানত পানী পাইছে নতুন প্ৰজেক্টবিলাকৰ বেছিতে পানী নাই মই সেইকাৰণে আপোনালোকক ক'ব খুজিছোঁ কেইদিনমানৰ আগতে মুখ্যমন্ত্ৰীয়ে কৈছিলে এই বিধানসভাৰ হেৰিয়াতে যে অংগনবাদী কেন্দ্ৰবিলাক মানে পাৰৰ গঁৰালৰ নিচিনাকৈ বনালে মইতো তেতিয়া কৈছিলে আগৰ অংগনবাদী কেন্দ্ৰবিলাক কংগ্ৰেছৰ দিনত পাৰৰ গঁৰাল বুলি কৈছিলে মইতো ক'ম যে এই মই একদম আজিয়ে কৈ থৈছোঁ আপোনালোকে হয় নে নহয় চাব আমাৰ এই যিবিলাক প্ৰজেক্ট বনোৱা হৈছে নহয় এই প্ৰজেক্টবিলাক আটাইবিলাক গৰুৰ গোহালি হ'বগৈ একদম খাটাংকে থাকিব যে কংগ্ৰেছৰ দিনত যেনেকৈ অংগনবাদী কেন্দ্ৰবিলাক খুব বেয়াকৈ বনাইছিলে এতিয়া এই চৰকাৰৰ দিনত তেনেকৈ টয়লেটবিলাক খুব বেয়াকৈ বনালে আৰু এতিয়া এই পানী যোগান কেন্দ্ৰবিলাকৰ অৱস্থাটো ইমান বেয়া যে এইবিলাক সকলোবিলাক গৈ লাষ্টত গৈ মানে এইবিলাক একোটা বাৰ্ডেন হ'ব সেইকাৰণে কথাবিলাক এনে আমি আলোচনা কৰি আছোঁ হয় কেন্দ্ৰীয় চৰকাৰে পইচাও দিছে আমাৰ ঠিকাদাৰে হয়তো লাভ হওক লোকচান হওক লাভো ঠিকাদাৰৰ বৰ বেছি হোৱা নাই দেই এইকাৰণে লাভ হোৱা নাই কাৰণ আমি দেখিছোঁ যে চৰকাৰৰ মানুহে 5% মান কমিশ্যন লৈ লয় আকৌ অফিচত 2.5%ৰ পৰা 11% পৰ্যন্ত অফিচবিলাকত 2.5%ৰ পৰা 11% পৰ্যন্ত কমিশ্যন হয় 18% আকৌ GST তাৰ পাছত কিমান আচলতে প্ৰজেক্টবিলাকৰ কাম খুব বেয়া হৈছে মাননীয় মাননীয় সদস্য উপাধ্যক্ষ মহোদয় আপোনাৰ হাতত যদি এভিডেন্স নাথাকে সদনত সেইবিলাক বস্তু আপুনি উত্থাপন নকৰিব যদি এভিডেন্স আছে আপুনি দিয়ক কিন্তু সদনত যদি এভিডেন্স দিব লাগে তেতিয়াহ'লে ব্যৱস্থা এটা কৰক মই এভিডেন্স দিম মই তেনেকৈ 10-20 জন ঠিকাদাৰক ইয়ালৈ লৈ আহিম তথ্য নাথাকা বস্তু আপুনি সদনত বিধানসভালৈ মই 10-20 জন ঠিকাদাৰক লৈ আহিম মই 10-20 জন ঠিকাদাৰক ইয়ালৈ লৈ আহিম মই যিটো যিবিলাকে আপোনালোকৰ সন্মুখত ক'ব মোৰ ওচৰত কমপ্লেইন দি আছে মাননীয় সদস্য মই ৰুলটোৰ মতে কৈছোঁ সদনত এভিডেন্স নাথাকা বস্তুটো কোৱা উচিত নহয় এইকাৰণে মই আপোনাক সতৰ্ক কৰি দিছোঁ প্লিজ ডোন্ট ডিষ্টাৰ্ব তাৰ পাছত এতিয়া কোৱালিটি অফ ৱৰ্ক কামটোৰ যিটো হৈছে অলপ আগতে কৈ থৈ গ'ল যে তাৰ পাইপৰ পৰা আৰম্ভ কৰি যিমানবিলাক কাম হৈছে এই কামবিলাক ইমান বেয়া হৈছে যে পানী মুঠতে মানুহে নাপায় তাৰ পাছত আৰু এটা টেকনিকেল প্ৰব্লেম দেখিছোঁ যে 300 ঘৰ পৰিয়ালৰ কাৰণে 30,000 লিটাৰৰ এটা টেংকি দিছে 30,000 লিটাৰৰ টেংকিটোৰ পৰা 100 লিটাৰকৈ পানী পাব দুবাৰ দিলে 200 লিটাৰ পালে এটা পৰিয়ালে 100 লিটাৰ পানী পাব 100 লিটাৰ পানীৰে সেই পৰিয়ালটো কেনেকৈ চলিব খোৱা পানীটো বুজিছোঁ কিন্তু খোৱা পানী মানে আপুনি আপুনি এফালে এড্ৰেছ কৰক তো গতিকে ইমান কম পানীৰে কেনেকৈ চলিব অথচ প্ৰত্যেকটো এটা পৰিয়ালৰ 56 লিটাৰকৈ এটা পৰিয়ালৰ এজন মানুহক 56 লিটাৰকৈ দিয়াকৈ কৈছে কিন্তু আমাৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ বনিছে সেইটোৱে কিন্তু সিমান পানী দিয়াটো সম্ভৱপৰ নহয় তাৰ পাছত ইমপ্লিমেণ্টেশ্যন যেতিয়া পানীটো যদি হৈও যায় কেইদিনমানৰ পাছততো আপোনালোকে দেখিব যে প্ৰজেক্টটো যদি হৈ গ'ল পানী যদি ওলালে তেতিয়াহ'লে মানুহৰ ঘৰত পানী ওলোৱাকৈ নাই ওপৰত পানী উঠিলে কিন্তু তললৈ পানী অহা নাই যদি কাৰোবাৰ টেপেদি ঘৰত পানী ওলায় কিন্তু সেই প্ৰজেক্টটোৰ পৰা পানী নাহে এইটোৱে হ'ব এইবিলাক প্ৰজেক্টৰ সকলো বেছিভাগ হয়তো 80% প্ৰজেক্টৰ ভৱিষ্যত এইটোৱে 80% প্ৰজেক্টৰ ভৱিষ্যত এইটো গতিকে ইমপ্লিমেণ্টেশ্যন পাৰ্টটো খুব বেয়া আৰু কেইটামান টেকনিকেল কথা খুব আমি গুৰুত্ব দিয়া দৰকাৰ তাত যে যিবিলাক অপাৰেটৰ 1 মিনিটত কনক্লুড কৰক হয় যিবিলাক অপাৰেটৰ দিয়া হৈছে সেই অপাৰেটৰবিলাকে তেওঁলোক পাৰ্মানেণ্ট নে অস্থায়ী নে ক'ৰ পৰা পইচা আহিব কেইদিনমানৰ কাৰণে আমি জানিবা এতিয়া পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ পৰা দিলোঁ তাৰপিছত ক'ত যাব 1 নম্বৰ 2 নম্বৰ তাত যিবিলাক ইঞ্জিনিয়াৰ আছে যিবিলাকক ইঞ্জিনিয়াৰ নিয়োগ কৰা হৈছে তেওঁলোক পাৰ্মানেণ্ট নে তেওঁলোক সদায় থাকিব নে নাথাকিব এটা প্ৰজেক্ট তাৰপিছত কেইদিনৰ পিছত কেনেকৈ বেয়া হোৱাৰ পিছত কোনে ভাল কৰিব এইবিলাক এইটো এটা খুব ইম্পৰ্টেণ্ট কথা তাৰ পাছত
এই যে ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰ ডাঙৰ ডাঙৰ কণ্ট্ৰেক্টৰবিলাকক দিল্লীৰ পৰা আনি ক'ৰবাৰ পৰা আনি ডাঙৰ ডাঙৰ ঠিকা দিছে, ক্লাব কৰি ঠিকাবিলাক দিছে, কিন্তু প্ৰজেক্টটো হোৱাৰ পাছত তেওঁলোকক বিচাৰি নাপায়। তাৰপিছত তাত যেতিয়া ৰিপেয়াৰিং কৰিব লাগে নহয়, ৰিপেয়াৰিং কৰিবৰ কাৰণে আমাৰ লোকেল ভেণ্ডৰবিলাকক ক'ব লাগে। এইটো এটা অন্যতম গুৰুত্বপূৰ্ণ প্ৰব্লেম। প্লিজ কনক্লুড। গতিকে মই আশা কৰোঁ যে এই গোটেই মূল যিবিলাক সমস্যা আছে, বাকী মই ইয়াততো হেৰি দিবই খোজা নাই, মানে তথ্য পাতি একো দিবই খোজা নাই, দি লাভো নাই। গতিকে মই ভাবোঁ যে বিভাগীয় মন্ত্ৰী আৰু চৰকাৰে বিষয়বিলাক বিবেচনা কৰিব, আৰু যদি সঁচাকৈ খোৱা পানী দিয়াৰ তেখেতসকলৰ কেন্দ্ৰীয় চৰকাৰৰ আটাইতকৈ ডাঙৰ ফ্লেগশ্বিপ প্ৰগ্ৰেম এইটো আছে। থেংক ইউ। যদি সঁচাকৈ পানী পাব লাগে তেতিয়াহ'লে কিন্তু তেওঁলোকে পলিচি বদলি কৰিব লাগিব আৰু ইমপ্লিমেণ্টেশ্যন বদলি কৰিব লাগিব। ধন্যবাদ। থেংক ইউ।